অ ই ঘাঁহ খাই আছে কিয় তাক সুধোংগে ঘাঁহ খাই আছ যে কি কৰিম দাদা কাম বন নাই হয় 3 দিনমান ধৰি পেলাই একো খোৱা বোৱা নাই পইচা পাতি নাই ক'ত উপায় নাপায় ঘাঁহকে খাই আছো হয় নেকি অঁ 3 দিন ধৰি একো খোৱা নাই তুমি এতিয়ালৈকে নাই এটা কাম কৰা তুমি মোৰ লগত ব'লা কোনে মোৰ লগত যাবা মোৰ ঘৰত অকল মই গ'লে কেনেকৈ হ'ব মোৰ সৰু ল'ৰা ছোৱালী দুটা আছে মোৰ মানুহজনী গোটেইকেইটা আছোঁ ঘৰত ওপৰতে একো নাই সিহঁতকো লগত লৈ ল'বা কি কথা আছে ইমান ভাবি আছে যে নোযোৱা নেকি যাম বাৰু কিন্তু আপোনাক কেনেকৈ ধন্যবাদ দিম একো নাই একো ধন্যবাদ দিব নাই ব'লা কিন্তু এটা পৰিয়ালৰ আপুনি অসুবিধা নহয়তো একো একো অসুবিধা নাই কি অসুবিধা হ'ব মোৰ বাগানত ঘাঁহজোপাও বহুত ডাঙৰ ডাঙৰ হৈছে সেইগাল খাবা আৰু প্লাছ এইবিলাকো তুমি খাবা অকণমান নোখোৱা